এই বাপু ৰবিছো খুৰা দেখোন তোমাৰ লগত অলপ কথা আছে কেনেকুৱা কথা বহু আছে গাছৰ তলতে বছো যে বস্তু দেছো বহুত ৰ'দ দিছে দেই যাওঁ দেউতাও ৰখি আছে আমি যাম যোৱা দেৰিকে অলপ এইটো কাৰ ল'ৰা আছিল এইটো আমাৰ এই সঞ্জয় খুৰা সঞ্জয় তুহো ক'ত আছিলি আমিও এনেই খেতি চাব আহিছিলোঁ এটা কথা হ'লে মই অলপ চিন্তাত আছিলোঁ আপোনাক চিন্তাত থকা যেন লাগছি কওকচোন কওক কি হৈছে চিন্তা মানে তুহুং যে আজিৰ পৰা কেইদিনমান আগতে মোক যে কৈ গেলি যে কিবা ফ্ৰী এডমিশ্যনৰ কথা হিমন্ত বিশ্ব শৰ্মা ছাৰে যে নিউজ লাইফত কৈছি মোক আৰু চলিটোই কিবা পইচাৰ কথা কৈছে এতিয়া মই তাৰে চিন্তাতে আছোঁ অলপ কি খুৰা ভালকে কওকচোন আমি শুনো কওক মানে এইটো মই এটা কাম কৰিছোঁ চলিটোই মোক এখন কাগজ দিছি ময়ো পাঠ্য কাকতটো লৈয়ে ফুৰিছোঁ মই পঢ়বা নাজানো তুমি চাওঁ কি এইখন খুৰা এখন দেখো আমাৰ এছাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ কাগজ এতে ফাৰ্ষ্ট ইয়াৰ এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাইক লগি আছে আৰু তলত কিবা ৰেজিষ্ট্ৰেশ্যন ফিজৰ কথা কৈছে 200 টকা ৰেজিষ্ট্ৰেশ্যনত 150 টকা আৰু এনৰলমেণ্টত 50 টকা আৰু বাকী 300 200 এইটো ল'ৰা ছোৱালীটোক নাংগে সেইটো এই ড্ৰপ দিয়া ল'ৰাৰ বাবে হয় নি এখিনিয়ে লেখা আছে আমিও গম পা নাই ৰ ভালকে এতিয়া তোহাৰ চলিটোৰ কাৰণে 200 টকা দিবা লাগব হেন পাওঁ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে চাচোন এই বন্ধৰ সময়ত মইনো ক'ৰ পৰা পইচা যোগাৰ কৰোঁ 200 টকাটোৱে আমাৰ কাৰণে বহুত এতিয়া কি কৰোঁ পিছে আৰু এটা কথা এই মোৰ এটা চিন্তাই মোৰ মাথাটো আৰু নষ্ট কৰি আছে কি চিন্তা হৈছে কওকচোন এই আমাৰ আৰু চলিটোই কিবা বোলে ছায়েন্সত লৈ মই আৰু ভাবছোঁ ভালেই হ'ব কিজানি লগ দে যিহেতু ফ্ৰী এডমিশ্যন পিছে বোলে আমাৰ বজালী কলেজত এতিয়া মেট্ৰিক পাছ কৰাৰ পিছত বোলে এডমিশ্যন নলয় খুৰা এই বজালী কলেজখন ভট্টদেৱ ইউনিভাৰ্চিটি হ'ল না সেইকাৰণে যাতে হাই ছেকেণ্ডাৰীৰ এডমিশ্যন নলয় বোলে সেনেকৈ নকবি ৰ গুৱাহাটীৰ কটনখন ইউনিভাৰ্চিটি নহয় তাতে দেখোন হাই ছেকেণ্ডাৰী এডমিশ্যন লয় এতিয়া ডাঙৰ কলেজ বুলি ক'লি আমাৰ বজালী কলেজখনে এতিয়া চাচোন কি সমস্যাত পৰলোঁ আৰু প্ৰাইভেট কলেজততো দিব পৰাতো আমাৰ বল নাই কি কৰা যায় চৰকাৰো ইমান কথা কলাক নিউজতো দিলাক বোলে তুহুং কমতে দি কৰি কিনে আৰু এইটো কি গণ্ডগোল লুগলাক বৰ ডাঙৰ সমস্যা হৈছে সমস্যা মানে খুৰা ডাঙৰ সমস্যাই হ'ব কিছুমান দল সংগঠনে লাগি আছে কিন্তু ভালকে কায়ো লগা নাই হৈ দেচোন কাৰ কথাত মাত মাতবি তই না আমাৰ প্ৰাইভেট কৈছানে উল্টা পাল্টা লুগি আছে আমাৰ বজালী কলেজখন চৰকাৰী নহয় যেতিয়া বজালী কলেজখন বন্ধ কৰি দিব উপায় নাপালি চলিবিলাকে তেতিয়াহে প্ৰাইভেটক দৌৰিব হয় না বাপুহাৰ কথাটো